हेलो एवरीवन रुमीज किचन चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল আজি মই আপোনালোকৰ ওচৰলৈ অতি সহজ আৰু ভাল লগা ৰেচিপি এটা লৈ আহিছো পালেং শাক আৰু বিলাহীৰ ভাজি ইয়াৰ কাৰণে মই 500 গ্ৰাম পালেং আৰু এমুঠি ধনিয়া লৈ ভালদৰে ধুই সৰু সৰুকৈ কাটি লৈছো আৰু তাত বিলাহী দুটাও একেলগে কাটি লৈছো এতিয়া দুটা পিয়াজ সৰু সৰুকৈ কাটি লৈছো আৰু এতিয়া ৰসুনখিনি ভালদৰে বাকলি গুচাই দুফাল দুফাল কৰি কাটি লৈছো কেৰাহী এটা গৰম কৰি তাত অলপ মিঠাতেল দি দিছো আৰু পাঁচফোৰণ অলপ দি ৰসুনখিনি অলপ ভাজি লৈছো আৰু এতিয়া পিয়াজখিনি দি দিছো পিয়াজখিনি অলপ ভাজি লৈছো পিয়াজখিনি ভাজি লৈ ইয়াত এটা আলু দি দিছো এতিয়া হালদিয়া দাচামুচ জিৰাৰ গুড়া অলপ আৰু নিমখ আন্দাজ মতে দি দিছো এতিয়া পালেং শাকখিনি তাতে দি দিছো পালেং শাকখিনি বিলাহীখিনি একেলগে দি দিছো এইখিনি অলপ ভাজি লৈছো এয়া ভাজি আছো এতিয়া অলপ ঢাকনিটো মাৰি দিছো 5 মিনিটমান পিছত খুলি চাইছো পালেং শাকটো সিজি গৈছে পালেং শাকৰ পৰা নিজে নিজে পানী ওলাই পানীটো শুকাই গ'ল পালেং শাকৰ ভাজি হৈ গ'ল একেবাৰে সহজ কিন্তু খাবলৈ খুব ভাল লাগে ভিডিওটো চাই কেনে পালে জনাব যদি ভিডিওটো চাই ভাল লাগিল তেনে হলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব